হেডসি রংফাত আমার ভারতীয় জনতা পার্টির পশ্চিম কার্বি আংলং জেলার সম্মানীয় সভাপতি মাননীয় রদীপ ৰংহাং ডাঙৰীয়া প্ৰমুখ্যে মঞ্চত উপবিষ্ট হৈ থকা কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ বিভিন্ন বিভাগৰ বোৰ্ডৰ সম্মানীয় অধ্যক্ষসকল, আমাৰ জিলাৰ মাননীয় বিষয়ববীয়াসকল, আমাৰ সকলো পৰ্যায়ৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল তথা বিভিন্ন গাঁও এলেকা, বিভিন্ন পলিং ষ্টেচন এলেকাৰ পৰা সমাবেত হোৱা আমাৰ সকলো সন্মানীয় ৰাইজ, কপিলি পৰিষদীয় সমষ্টি তথা কপিলি মণ্ডল কমিটি অন্তৰ্গত এই মাছ জয়নিং প্ৰগ্ৰামলৈ আপোনালোকক সকলোলৈকে মই আদৰণি জনাইছো। আজি আমাৰ বিভিন্ন মণ্ডল কমিটিত বিভিন্ন সমষ্টি এলেকাবিলাকত যেনেধৰণে হাজাৰ হাজাৰ সাধাৰণ ৰাইজ নেতা কৰ্মীসকল বিজেপি প্ৰতি আকৃষ্ট হৈছে আৰু বিজেপি দল যেনেধৰণে তেখেতসকল আগবাঢ়ি আহি জইন কৰিছে তাৰে লগত সংগতি ৰাখি আমাৰ কপিলি সমষ্টিৰ কপিলি মণ্ডল অন্তৰ্গত আজি ইয়াত এই অনুষ্ঠান আয়োজন কৰা হৈছে। আমি সকলোৱে ইয়াত সমাবেত হৈছো আমাৰ নেতা ডক্টৰ তুলিৰাম ৰংহাং দেৱৰ হাত মজবুত কৰিবৰ বাবে, আমাৰ নেতা শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত মজবুত কৰিবৰ বাবে আৰু আমাৰ সৰ্বকালত আমাৰ সৰ্বজনৰ আদৰৰ মহান নেতা, বিশ্ব নেতা, জন নেতা আমাৰ সকলোৰে আদৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতৰ আমি হাত মজবুত কৰিবৰ বাবে আজি এই কাৰ্যক্ৰমৰ জৰিয়তে কপিলি সমষ্টিৰ বিভিন্ন বুথ সমিতিৰ অন্তৰ্গত অৰ্গেনাইজ কৰা বিভিন্ন আমাৰ দলীয় কৰ্মীসকল